দৰ্শকসকল নমস্কাৰ জয় অনলাইন চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি দেখুৱাম আসাম পুলিচৰ কোনকেইখন জিলাত পৰীক্ষা অনুষ্ঠিত হ'ব। আপোনালোকক মই আজি গোটেই দেখুৱাম। চাওক, 1 নম্বৰ আছে আপোনাৰ তিনিচুকীয়া, যোৰহাট, তেজপুৰ, ডিফু, শিলচৰ, বঙাইগাঁও, গুৱাহাটী, নগাঁও, কোকৰাঝাৰ আৰু হাফলং। এইকেইখন জিলাত পৰীক্ষা অনুষ্ঠিত কৰা হ'ব আৰু 10খন ডিষ্ট্ৰিক্টতে পৰীক্ষা অনুষ্ঠিত কৰা হ'ব। আজি ভিডিঅ' ইয়াতেই সমাপ্ত। প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো নাবাঢ়িব। ধন্যবাদ।